নমস্কাৰ, মই ৰঞ্জিতাই পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি। হয়তো কোনোবাই এনেদৰে খাবও পাৰে আগতে, কিন্তু মইনো কেনেদৰে বনাওঁ ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এইখিনি মই কেনেকৈ বনাওঁ। মই ইয়াত লৈছোঁ এয়া ঢেকীয়া শাক আৰু প্ৰায় 100 গ্ৰামমান এনেকৈ মচুৰ দাইলখিনি মই প্ৰায় 10 মিনিটৰ বাবে এনেকৈ তিয়াই ল'ম। তাৰপৰা মই লৈছোঁ এয়া পিঁয়াজ এনেকৈ মই 2টা লৈছোঁ আৰু লৈছোঁ জলকীয়া 3টা লৈছোঁ। বেছি লোৱা নাই কাৰণ দেউতাই বেছি জ্বলা নাখায়, গতিকে বেছি জ্বলা হ'লে খাব নোৱাৰিলে বেয়া লাগিব নহয়, সেইকাৰণে বেছি জ্বলা 3টা লৈছোঁ। আৰু ইয়াত মই দিম বেচন, তাৰপাছত লাগিব মছলা। গতিকে এইখিনি মই কেনেকৈ বনাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাম। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু শেষত কিন্তু জনাবলৈ নাপাহৰিব মোৰ আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে। আহকচোন ভিডিঅ'টো চাওঁ। মচুৰ দাইলখিনি মই এনেদৰে মিক্সিত পিচি ল'লোঁ আৰু এয়া পিঁয়াজখিনি মই এনেদৰে কাটি ল'লোঁ সৰুকৈ। আৰু এইখিনি ঢেকীয়া শাক এনেকৈ সৰু সৰুকৈ কৰিলোঁ। ঢেকীয়া শাক মই বেছি দিয়া নাই যিহেতু মই বেছি পকৰি নবনাওঁ। আৰু এয়া জলকীয়াখিনি মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া চাহ খোৱা কাপৰ জোখাৰে মই 1 কাপ লৈছোঁ বেচন। এয়া মই মচুৰ দাইলখিনি উলিয়াই ল'লোঁ। তাৰপিছত ইয়াত মই এনেদৰে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিব। তাৰপিছত এই কাটি লোৱা এইখিনি ঢেকীয়া শাকখিনি এনেদৰে দি দিব। তাৰপিছত এই জলকীয়াখিনি দি দিব, জলকীয়া। তাৰপিছত এয়া ময়দা নহয় বেচনখিনি মই দি দিছোঁ। এতিয়া ইয়াত মই দিছোঁ অলপ ধনিয়া পাউডাৰ দিব। আদা নহৰু আপোনালোকে দিব পাৰে, মই ইয়াত আদা নহৰু দিয়া নাই। সেইখিনি দিলে হয়তো বেছি ভাল হ'ব খাবলৈ। আৰু এয়া মই লৈছোঁ হালধি গুড়ি লৈছোঁ। আৰু এয়া মই সোৱাদ অনুসৰি এচামুচ নিমখ লৈছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ সানি ল'ম এতিয়া। অলপমান পানী দিব, ইয়াত পানী দিয়ে সানিব, বেছি টানকৈ নাসানিব। এয়া মই এইখিনি এনেদৰে সানি ল'লোঁ। এইখিনি এতিয়া মই ভাজি ল'ম। মই এইখিনি মিঠাতেলৰ সহায়ত ভাজিম, কাৰণ মিঠাতেল দি পকৰি ভাজিলে খাবলৈ ভাল হয় ৰিফাইন দি ভজাতকৈও। গতিকে মই এইখিনি এতিয়া বনাই লওঁ। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এয়া পকৰিখিনি মোৰ বনোৱা হৈ গ'ল। গতিকে আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু যদিহে ভাল লাগিলে এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা হয় খাবলৈ।
আৰু যদিহে মোৰ চেনেলটো এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম যাতে আপোনালোকে সহজতে বনাই খাব পাৰে। গতিকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।